15 বছৰীয়া বিকাশ আৰু 5 বছৰীয়া পৰিৱৰ্তনৰ চৰকাৰে ঢুকি নোপোৱা এটা পথ কিয়কৰ বলমা নহাত চপানী গাঁৱৰ একমাত্ৰ যাতায়াতৰ পথটো নিৰ্মাণ কৰিবৰ বাবে বহুবাৰ আবেদন নিবেদন কৰাৰ পাছতো জনপ্ৰতিনিধিৰ চকু নপৰিল পথটো কেৱল প্ৰতিখন চৰকাৰৰ জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি হৈ পৰিল জনপ্ৰতিনিধিয়ে পথটোৰ অজুহাত দেখুৱাই আহিছে বাৰে বাৰে জনপ্ৰতিনিধিক লিখিত আৰু মৌখিকভাৱে বাৰে বাৰে কোৱাৰ পাছতো কোনো সুফল নোপোৱাত উপায়হীন গাঁৱৰ মহিলাসকলে ঘৰে ঘৰে পইচা তুলি পথটো মেৰামতি কৰাত লাগিছে পৰিতাপৰ বিষয় যে নহাত চপানী গাঁৱৰ একমাত্ৰ যাতায়াতৰ পথটো বাৰিষা হলে স্কুললৈ ল'ৰা ছোৱালী যাব নোৱাৰাৰ উপৰিও ৰোগীক ঠেলা অথবা কুলাত নিব লগা অৱস্থাৰ সৃষ্টি হয় আমি এই পথটো বনাবলৈ মানে আমি সকলো মহিলা আমি আগবাঢ়ি আহিছোঁ আৰু আমাক মানে কোনো চৰকাৰে আজি বিজেপি হওক কংগ্ৰেছ হওক আমাক মানে কোনো একো সাহায্য আমাক দিয়া নাই আৰু বিশেষকৈ আমাৰ ইয়াত কি মানে ধৰি লওক একো চাকৰিয়াল মানুহ আছে আৰু দুঘৰমান ধৰি লওক মোটামুটিকৈ কমকৈ কিন্তু সেনেকৈ আমি দিব পৰা বা তুলি কৰিব পৰা আমি ব্যৱস্থা মানুহ নহয় আৰু তেওঁলোকে আমাক কোনোবাৰে মানে ইমান দিন হৈ গ'ল আজি 20-21 বছৰ মানে আমাক ৰাস্তাটো দিয়া নাই আমাৰ ল'ৰা ছোৱালী আহিবলৈ যাবলৈ বিৰাট অসুবিধা হয় মানে কি হ'ল ঘৰত গৈ ল'ৰা ছোৱালী কান্দিবগৈলগীয়া হয় আৰু যে মাহেঁত আমাৰ ৰাস্তাটো ইমান বেয়া আমি আহিবলৈ যাবলৈ আমাৰ ইমান অসুবিধা হৈছে সেইটোৱে বুলি সদায় ল'ৰা ছোৱালীয়ে যেতিয়া আপত্তি কৰে তেনেহ'লে আমি সেইটো হেৰিয়াত আমি ওলাই আহিবলগীয়া আজি হৈছে এই ৰ'দৰ মানে গৰমত কিয়কৰ পৰা অংকুৰ জ্যোতিতাই ৰিপৰ্টাৰ অসম আপুনি চাই আছে ৰিপৰ্টাৰ অসম